বলিউড ষ্টাৰ লেজেণ্ড অমিতাভ বচ্চন আৰু আমাৰ মাজত নাই। শিল্পী সমাজৰ সকলোকে কন্দুৱাই গুচি গ'ল বলিউড ষ্টাৰ অমিতাভ বচ্চন। এনেধৰণে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অমিতাভ বচ্চনৰ মৃত্যুৰ খবৰ। সঁচাকৈয়ে অমিতাভ বচ্চনৰ দেহাৱসান ঘটিছে নেকি? এনেধৰণৰ প্ৰশ্নই নিশ্চয় সকলোৰে মনত উত্থাপন হৈছে। আচলতে অমিতাভ বচ্চনৰ আজি কিছুদিনৰ পৰা ক'ভিড পজিটিভ হৈ হস্পিটেলত এডমিট হৈ আছিল আৰু স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবেই একাংশ সংবাদ মাধ্যমে তেখেতৰ মৃত্যু হোৱা বুলি বাতৰি সম্প্ৰচাৰ কৰি আছে। বন্ধুসকল, আপোনালোকক জনাবলৈ পাই সুখী হওঁ যে বলিউডৰ জনপ্ৰিয় অভিনেতাজন এতিয়াও জীয়াই আছে আৰু জানিবলৈ পোৱা মতে তেখেতৰ স্বাস্থ্যও আগতকৈ উন্নত হৈছে। জীৱন্ত অভিনেতাজনৰ এনেকুৱা ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ একাংশ সংবাদ মাধ্যমক কাটৰ আহ্বান জনাইছোঁ। লগতে বলিউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ। ধন্যবাদ।